ISRত বিজ্ঞানী হিচাপে যাব অসমৰ নাজনীন ইয়াছমিনে। নগাঁও জিলাৰ জুৰিয়া অঞ্চলৰ কদমনি টাউন হাইস্কুলৰ শিক্ষক আব্দুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা নাজনীন ইয়াছমিনে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRৰ এগৰাকী বিজ্ঞানিক ৰূপে নিযুক্তি লাভ কৰে। ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ নগাঁও জিলাৰ জুৰিয়া অঞ্চলৰ নাজনীনে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী হিচাপে ISRলৈ যাব নাজনীন ইয়াছমিনে। নাজনীনৰ আৰু এটা পৰিচয় হ'ল বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ টাপাতাৰী ব্লকৰ অন্তৰ্গত NSUIৰ প্ৰাক্তন উপসভাপতি শ্বহিদুল ইছলামৰ পত্নী। ISRত নৱনিযুক্তি লাভ কৰা নাজনীন ইয়াছমিন ভাৰতবৰ্ষৰ লগতে অসমৰ নাম সমগ্ৰ বিশ্বত উজ্বলাই তোলক নাজনীন ইয়াছমিনে। তাৰে কামনাৰে SI News 24ৰ পৰিয়ালবৰ্গৰ পৰাও শুভেচ্ছা জনালোঁ। নজমুল হকৰ ৰিপৰ্ট, SI News 24।